জীৱনত আপুনি সফল ব্যক্তি হ'ব বিচাৰে নেকি? যদি আপোনাৰ সপোনবোৰক হাতৰ মুঠিত পাব বিচাৰে তেনেহলে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক। সপোনবোৰ অনুসৰণ কৰক। যিসকলে সফল হ'বলৈ চেষ্টা কৰে তেওঁলোকৰ জীৱনৰ সপোন পূৰণ কৰিবলৈ কাম কৰে। তেওঁলোকে সপোন অনুসৰণ কৰে আৰু সেইমতে কাম কৰে। ফলস্বৰূপে তেওঁলোকে সপোনবোৰ পূৰণ কৰিব পাৰে। প্ৰতিদিনে শিকিবলৈ যত্ন কৰক। সফল মানুহে প্ৰতিদিনে কিবা নতুন শিকিবলৈ চেষ্টা কৰে। 88% ধনী ব্যক্তিয়ে দিনে 30 মিনিট বা ততোধিক সময় নিজে নতুন কিবা শিকাৰ নামত খৰচ কৰে। চিন্তা নিয়ন্ত্ৰণ। ভৱিষ্যত কাৰ্যপদ্ধতিৰ বিষয়ে চিন্তা কৰক। ঋণাত্মক চিন্তা মনৰ পৰা পৰিহাৰ কৰক। 91% ধনী ব্যক্তিয়ে নিজৰ সিদ্ধান্ত নিজে লয়। দায়িত্ব। আপুনি নিজৰ কামৰ দায়িত্বৰ বাবে লজ্জিত নহ'ব। দৰাচলতে আপুনি এনে সুযোগ বিচাৰক যি আপোনাক অধিক দায়িত্বশীল কৰি তোলে। পদক্ষেপ লওক। আপুনি কোনো পদক্ষেপ ল'বলৈ ভয় নকৰিব। আপুনি সফলতাৰ বাবে পদক্ষেপ ল'ব লাগিবই। বহি থকা বা কেৱল চিন্তা কৰি থকা ব্যক্তি কেতিয়াও সফল হ'ব নোৱাৰে। বিফলতাক জয় কৰা। আপুনি বিফল হোৱাৰ পিছত ৰৈ থকাৰ কোনো উপায় নাই। আপুনি বিফলতাক অভিজ্ঞতাৰ বাহিৰে আন একো নহয় বুলি বিবেচনা কৰিবলৈ শিকক। কৰ্মোদ্যম বৃদ্ধি কৰা। সফল লোকসকলে দিন, সপ্তাহ, মাহ আৰু বছৰ জুৰি কাম কৰিবলৈ ভয় নকৰে। সফল লোকসকলে অসফল লোকতকৈ সপ্তাহত গড়ে 11 ঘণ্টা অধিক কাম কৰে। সংকল্প। আমি লক্ষ্য প্ৰাপ্ত কৰিবলৈ নিৰন্তৰ সংকল্পবদ্ধ হ'ব লাগিব আৰু জীৱনত নিজকে আগুৱাই নিয়াৰ বাবে লক্ষ্যৰ পিছফালে দৌৰিব লাগিব। 80% সফল লোক লক্ষ্যকেন্দ্ৰিক। তেওঁলোকে লক্ষ্য প্ৰাপ্ত কৰাত অভ্যস্ত হোৱাৰ অভ্যাস গঢ়ি তোলে। ঈৰ্ষাভাৱ ত্যাগ কৰা। সফল ব্যক্তিয়ে আনৰ উন্নতিত সমানেই অভিনন্দন হয়। নিজকে ডাঙৰ বুলি ভবাটো এজন সফল ব্যক্তিৰ লক্ষণ কেতিয়াও হ'ব নোৱাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত যদি আপুনি অলপো মটিভেট হৈ থাকে তেনেহ'লে ভিডিঅ'টো এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।